নমস্কাৰ বন্ধুসকল, মই শৰীফ উদ্দিন আৰু মোৰ ইউটিউব চেনেল শৰীফ উদ্দিন হেপিনেছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত নতুনকৈ এটি ব্লগ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাব বুলি মই আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ এই নতুন নতুন ব্লগ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে দেখিছে এয়া দীঘল লাইন, আৰু এই দীঘল লাইনৰ কাৰণ হৈছে আমাৰ যোৰহাট গভবইচ স্কুলত ক'ভিড-19ৰ ফাৰ্ষ্ট ড'জ ভেকচিন দি থকা হৈছে। আৰু আজি মই ফাৰ্ষ্ট ড'জ ভেকচিন ল'বলৈ আহিছোঁ আৰু ভাবিলোঁ এটি ব্লগ ভিডিঅ' বনাই দিওঁ, আপোনালোকে চাবলৈ পাব। এয়া চাওক কিমান দীঘল লাইন, আৰু প্ৰায় পুৱা 3:30-4টা বজাত মানুহ ইয়াত দীঘল লাইন ধৰেহি, আৰু কিছুমান উভতি যায়, কিছুমান ল'বলৈ পায় ভেকচিন। মেক্সিমাম 70-60 মান ভেকচিন দিয়ে, তাৰে আপোনাৰ কিছুমানে নাপায়, বেয়াও লাগে, লাইনত ধৰি থাকেহি। আনহাতে দেখিবলৈ পোৱা গৈছে ইয়াত জিলা পুথিভঁৰালৰ যিটো পথ, সেই পথত একাংশ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে, আৰু বহু লোকৰ সমাগম ঘটিছে ইয়াত। আৰু পথৰ দুই কাষে সমাগম ঘটিছে বুলি ক'লেও বেয়া নহয়। দেখিছে কিমান দীঘল লাইন, ইমূৰৰ পৰা সিমূৰলৈ মানুহৰ সমাগম, আৰু বহুত সোনকালে আহে মানুহ। শুনিবলৈ পোৱা মতে ৰাতি 2টা-1:30 বজাতো মানুহ আহে লাইন কৰিবলৈ ভেকচিনৰ কাৰণে। আৰু এয়া আপোনালোকে দেখিছে দীঘল লাইন কিমান দূৰলৈ আছে, মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এইখিনি মানুহ দেখিছে যে আমাৰ স্কুলৰ গেটৰ সন্মুখত, এইখিনি মানুহ বহুত সোনকালে অহা, 2টা-2:30 বজাতে অহা ৰাতি। আৰু এয়া দেখিছে মই লাইনতে ৰখি আছোঁ, কিমান দীঘল লাইন। আৰু এয়া চাওক ৰাতিপুৱা কি সুন্দৰ পৰিৱেশ, কিনকিনীয়া বৰষুণৰ মাজত, আৰু মানুহবিলাকক লগ পাই খুব ভাল লাগিছে। এয়া মই লাইনত আছোঁ, থিয় হৈ আছোঁ লাইনত, বহুত মানুহ ভিৰ। এয়া আমাৰ অসম সাহিত্য সভা যোৰহাটৰ, আৰু সময় বাঢ়ি যোৱাৰ লগে লগে মানুহৰ সমাগমো বেছি হোৱা দেখা গৈছে। আৰু এয়া মোৰ লাইনত আছোঁ, ৰখি আছোঁ লাইনতে। এয়া চাওক সকলোৱে ৰৈ আমনি লাগিছে যদিও, কিন্তু কি কৰিব, ইয়াত যিটো আপোনালোকৰ খোলাৰ সময় দিছে 8টা বজাৰ পৰা 8:30টাৰ ভিতৰত, ইমানতে খুলিব, আৰু মানুহ সোমাই যাবও নোৱাৰে পটককৈ। মই স্কুলৰ ভিতৰ চোৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আৰু বহু বছৰে হ'ল স্কুলত ভৰি নিদিয়া, আজি প্ৰথমবাৰ
ভৰি দিছোঁ বুলি ক'লে বেয়া নহ'ব। তেন্তে আহক স্কুলৰ ভিতৰ চোৱালৈ যাওঁ। ভেকচিন ল'বলৈ ভিতৰলৈ সোমাওঁতে এখন কুপন দিছিলে আৰু মোৰ কুপনৰ নম্বৰ আছিলে 37 কুপন নম্বৰ লৈ মই ভিতৰলৈ সোমাই গৈছিলোঁ। আৰু এয়া দেখিছে টীকাকৰণ কেন্দ্ৰলৈ স্বাগতম জনাইছে। আৰু বহু বছৰৰ মূৰত মোৰ স্কুলখনলৈ, মই পঢ়ি যোৱা স্কুলখনলৈ সোমাই আহিছোঁ। বহুত ভাল লাগিছে দেখি। এয়া দেখিছে আমাৰ স্কুলৰ ভিতৰ চৰা। স্কুলখনৰ ভিতৰ চৰা আৰু স্কুলখনৰ ক্লাছৰুমবিলাক নতুন কৰা দেখা পোৱা গৈছে। আৰু এয়া দেখিছে স্কুলখনৰ বেৰ, দৰ্জা, খিৰিকী এইবোৰ চব কিমান নতুন কৰি পেলাইছে আৰু দেখিয়ে খুব ভাল লাগিছে। আৰু ইয়াতে যিবোৰ ভেকচিন ল'বলৈ আহিছে, এইসকলে মানুহ যিসকল ভেকচিন ল'বলৈ আহিছে আৰু সকলোৱে নিজৰ নিজৰ কুপন লৈ ইয়াত থিয় হৈছে। আৰু খন্তেক সময়ৰ পাছতেই এই স্কুলৰ যিটো আপোনাৰ এইটো দেখিছে, এয়া আপোনাৰ আমাৰ পুৰণি ছাত্ৰসকলৰ ছাত্ৰাবাস আৰু কাষত থকা এইটো অডিটৰিয়াম। আমি তাতে পঢ়িছিলোঁ, গ্ৰন্থাগাৰ আছিলে, পঢ়িছিলোঁ, তাতে খেল ধেমালি কৰিছিলোঁ, ভিতৰতে নাচ গান কৰিছিলোঁ। আৰু পুৰণি স্মৃতিবিলাক মনত পৰিলে খুবেই দুখ লাগে। এয়া চাওক কিমান আহল বহল এখন পথাৰৰ দৰে, মানে খেলপথাৰৰ দৰে দেখিছে আমাৰ গল্ফ স্কুলখনৰ ভিতৰ চৰা। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেণ্টত জনাব বুলি মই আশা ৰাখিছোঁ। আৰু যিটো আপুনি এই কাষত থকা নতুন যিটো বিল্ডিং দেখিছে, এই বিল্ডিংটোতে আমাৰ এই কৰোণা ভেকচিনটো ফাৰ্ষ্ট ড'জ কৰোণা ভেকচিন দি থকা হৈছে। আৰু এয়া চব, এয়া ভিতৰৰ দৃশ্যাংশ কিমান ধুনীয়া লাগে, কিমান নতুন কৰি পেলাইছে আমাৰ স্কুলখনৰ ক্লাছৰুমবিলাক। দেখিছে কিমান ধুনীয়া লাগিছে। এইবোৰ ক্লাছৰুমতে আমি পঢ়ি যোৱা। এয়া চব আমাৰ আছিলে চাইকেল ষ্টেণ্ড। আমি বন্ধুবোৰৰ লগতে ইয়াতে আমি সময়বোৰ পাৰ কৰিছিলোঁ। পিঁয়াজ যাবলৈ 2 বটল পানী কিনি লৈছিলোঁ, পিঁয়াজ পুৰ কৰিব। এয়া দেখিছে ভেকচিন ল'বলৈ অহা লোকসকলক এনেদৰে এজন এজনকৈ চকীত বহোৱা হৈছে আৰু তেওঁলোকৰ তথ্য পাতিসমূহ লোৱা হৈছে। এতিয়া তথ্য পাতিবোৰ লোৱাৰ পিছত সেইসকলক ক'ভিড টেষ্ট কৰোৱা হ'ব আৰু ক'ভিড টেষ্ট কৰোৱাৰ পাছতহে ভেকচিন দিয়া হ'ব বুলি কোৱা হৈছিলে। এয়া চব মানুহবোৰক এজনকৈ চকীত বহুৱাই থোৱা হৈছে। আৰু এয়া দেখিছে, এয়া আপোনালোকে দেখিছে মানুহবোৰক ক'ভিড টেষ্ট কৰোৱাৰ পিছত মানুহবোৰক এই 15 মিনিট 10 মিনিট সময় বহিবলৈ দিয়া হৈছে। এয়া বাহিৰৰ দৃশ্যাংশ। ওপৰৰ বিল্ডিঙত যিটো আপোনালোকে দেখাইছিলোঁ, ওপৰৰ বিল্ডিঙত এয়া ক'ভিড টেষ্ট কৰাৰ পাছত আমাক কাষতে থকা ৰুমটোত ক'ভিড ভেকচিন ল'বলৈ নিৰ্দেশ দিছিলে আৰু মই এই কাষতে থকা ৰুমটোত ক'ভিড ভেকচিন ল'লোঁ। ভেকচিন লোৱাৰ পাছতেই আমাক ইয়াত বহিবলৈ ক'লে 10-15 মিনিটমান, আৰু 10-15 মিনিটমান বহাৰ পাছতে আমি গুচি আহিলোঁ।